নালাগে প্ৰমোদ বড়ো ইউজি ব্ৰহ্ম আৰু ৰেংগৰা নাৰ্জাৰী ইহঁতক মই ধন্যবাদ দিছোঁ যে চন্দনক টিকেট দিয়াৰ কাৰণে কাজল গাঁৱত চন্দনক টিকেট দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ। আমি BPF দল হিচাপে আমাৰ লগত 15 বছৰ 17 বছৰ চন্দনে আছিলে, কিন্তু ইয়াৰ যিটো গাদ্দাৰী বদমাছ কাম ইয়াৰ ওপৰত BPF দলে আমি একো একশ্যন ল'ব পৰা নাছিলে, কিন্তু এইবাৰ আমাৰ হৈ UPPলে বিৰাট ভাল কাম কৰিলে। এইবিলাকতে মই কি কৈছোঁ বুজিছে না নাই? BPF দলে আমি যিটো কাম কৰিব পৰা নাই চন্দন আৰু খাম্পাৰ ওপৰত, চন্দন আৰু খাম্পাই যিটো দলৰ যিটো আমাৰ BPF দলৰ যিটো গাদ্দাৰী কাম কৰিছে, নষ্ট কৰিছে, ইয়াৰ হিচাপত BPF দলে চন্দন আৰু খাম্পাক কিবা পানিছমেণ্ট দিব পাৰিব লাগিছিল, আমি দিব পৰা নাই। এই কামটো UPPলে দিছে, বুজি পায় মই কি কৈছে? UPPলে দিছে, UPPলে বিৰাট আৰাম দিছে, সেইকাৰণে মই চেলুট দিছোঁ। একদম প্ৰমোদ বড়োক চেলুট কৰিছোঁ, চেলুট কৰিছোঁ, ৰংগেৰাত চেলুট কৰিছোঁ, বিৰাট ভাল পাইছোঁ মই। আমি যিটো কাম কৰিব পৰা নাই এই দুইজনৰ ওপৰত, এইটো UPPলে কৰিছে। আমাৰ সুবাইজাৰ সমষ্টি হিচাপে আগন্তুক নিৰ্বাচনটো লৈ পেলাই যিটো প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আমি আজি সমষ্টি হিচাপে আজিয়ে প্ৰথম, যোৱাকালি অহা ছেপ্টেম্বৰ মাহৰ 22 তাৰিখত নিৰ্বাচন হ'ব বুলি ঘোষণা কৰিছে, আৰু আজি প্ৰথম সমষ্টি ৱাইজত ইলেকশ্যন প্ৰচাৰ হ'ব। এইটো হ'ল বিজনী জিলাৰ সুবাইজাৰ সমষ্টি, আৰু আমি যিটো দেখিবলৈ পাইছোঁ সুবাইজাৰ সমষ্টি হিচাপে আমাৰ ধীৰাজ বৰগোহাঁই ডাঙৰীয়া 100% জিকিব। আৰু মুঠতে চবেই আহিছে, বড়ো এই অঞ্চলত বড়ো মানুহ আছে, এই অঞ্চলত মুছলিম মানুহ আছে বুলি জানো, এই অঞ্চলত বেংগলী আছে, এই অঞ্চলত হয়তো নাথযোগী সূত্ৰধৰ যিমান জাতি আছে এই অঞ্চলত চবে আমাক সমৰ্থন কৰিম বুলি আমাক আশ্বাস দিছে, মুখেদি কথাও পাতিছে, আৰু আমি আজি মিটিঙত প্ৰেজেঞ্চো পাইছোঁ। আমি চবেই আহিছে আৰু বিৰাট ভাল। সুবাইজাৰ সমষ্টি হিচাপে আমাৰ দলৰ পজিশ্যনটো খুব ভাল, আমি জিকিব। আপুনি সোধক চক, হেলিকপ্টাৰত ঠেং আছে না নাই, এইটো আগত সোধক। প্ৰমোদ বড়োক সোধক, হেলিকপ্টাৰত ঠেং আছে না নাই, কয়টা কি থাকে? হা, আপুনি কৈছে যে চন্দন মুৰ্মুক চিনি নাপায়, কিন্তু চন্দন মুৰ্মু সেইদিনাখন কৈছে ৰাজহুৱা সভাত যে টাটা কেছত আপোনাৰ বছৰ লগত তেখেতে জামিনদাৰ আছিল, কি ক'ব? মই কি কৈছে আপুনি এইটো শুনক। BPF দল হিচাপে চন্দন আৰু খাম্পাক যেনেকুৱা পানিছমেণ্ট দিব লাগিছিল দলৰ গাদ্দাৰী কাম কৰাৰ কাৰণে, এইটো আমি দিব পৰা নাই। UPPL দলে বিৰাট আৰামত দিছে।